खुंजानो गोनां लकसभा बिसायख'थिनि थाखाय 1 नं क'क्राझार लकसभा बियाबाव आबुङै साखाफारासै इउपिपिएल, बिजेपि आरो एजिपि जुथाइ दोलोआ। क'क्राझाराव बेखेवबाय एनडिएनि बिसायख'थि सामलाय आफादनि मावखुलि। नेशनेल डेम'क्रेटिक एलायन्स एबा एनडिएनि बिजाथि जयन्त बसुमतारीखौ देरहाहोनांगौनि थाखाय जानजि खाफ्रादों इउपिपिएल, बिजेपि आरो एजिपिनि दैदेनगिरि मावथिफ्रा। बिसायख'थि आय'गा लकसभा बिसायख'थिनि समफारिलाइखौ फोसावनाय लोगो लोगो गुबुन गुबुन राजखान्थि दोलोफोरनि थागथियारि खालामनाया गोख्रोंसिननिफ्राय गोख्रोंसिन जादों। बेबायदिनो दिनै क'क्राझाराव एनडिएनि बिसायख'थि सामलाय आफादनि मावखुलिखौ बेखेवनाय जायो। आसामनि थामथि खोलोबाव फैगौ 7 मे अक्ट'खालि खुंजानो गोनां लकसभा बिसायख'थिनि थाखाय 1 नं क'क्राझार बियाबाव एनडिएनि बिजाथिखौ देरहाहोनांगौनि गोख्रोङै खामानि मावनांगौनि थाखाय दिनै बिसायख'थि सामलाय आफादनि मावखुलिखौ बेखेवनाय जायो। क'क्राझार सहरनि बड'फा नोगोराव गोदानै फसंनाय सामलाय आफादनि मावखुलिखौ बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर', केबिनेट मन्थ्रि उरखावगोरा ब्रह्म, क'क्राझार लकसभा बियाबनिफ्राय एनडिएनि बिजाथि जयन्त बसुमतारी आरो एमएलए लरेन्स इस्लारिनि नुजाथिनायाव बेखेवनानै होफैयो आसामनि केबिनेट मन्थ्रि रन्जित कुमार दासआ। बिसायख'थि सामलाय आफाद बेखेवनाय हाबाफारियाव बाहागो लाफायो बिटिआरनि मावफुं सोद्रोमाफोर, एमएलएफोर आरो इउपिपिएल, बिजेपि आरो एजिपिनि गोबां दैदेनगिरि आरो सोद्रोमाफोरा। আমাৰ ইউপিপিএল দল, ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ দলৰ যুটীয়াভাৱে এটা আমি কাৰ্যালয় আজি মুকলি কৰিছোঁ। আমাৰ যি প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সপক্ষে, আৰু এইটো যদিও আমাৰ নিৰ্বাচন থাৰ্ড ফেজ, কিন্তু আমি বহু আগতীয়াকৈ সাজু হৈছোঁ। আমাৰ তিনিওটা দলৰ কাৰ্যকৰ্তাসকলে সাজু হৈছে আৰু যি মানুহৰ যি মনৰ যি ইমান পাইছোঁ, নিশ্চিত ওপৰত আমি কেইবিলাক ভোটতো আগন্তুক দিনত আমি জয়লাভ কৰিম। মই সকলো ভাৰতীয় জনতা পাৰ্টি, ইউপিপিএল আৰু অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলক আহ্বান জনাইছোঁ যে যাতে তেওঁলোকে প্ৰতিঘৰ মানুহৰ ঘৰত গৈ মোদী ডাঙৰীয়াৰ হৈ পেলাই যাতে সকলোকে এটা নমস্কাৰ যাতে জনাই আহে, তাৰে মই কাৰ্যকৰ্তাসকলক আহ্বান জনাইছোঁ। আৰু আমি এইটোৱে লগতে আহ্বান জনাইছোঁ আমাৰ কাৰ্যকৰ্তাসকলক তিনিওটা দলৰে যে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যিমানখিনি মানুহক সহায় কৰাৰ কথা আছিলে, ৰেচন কাৰ্ডৰ ক্ষেত্ৰতে হওক বা আয়ুষ্মান ভাৰতৰ ক্ষেত্ৰতে হওক, প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক বা জল জীৱন মিছনেই হওক বা ফচল যোজনাই হওক, এইবোৰ এতিয়াও যদি কোনোবাই পোৱা নাই সেই নামসমূহ আমি টুকি আনিব দিছোঁ। আৰু নিশ্চিত ওপৰত মোদী ডাঙৰীয়াৰ গেৰাণ্টি আছে আগন্তুক দিনত আমি যিহেতু সেৱাৰ বাবেহে ক্ষমতাত আহোঁ, আমি শাসনৰ বাবে ক্ষমতাত অহা নাই, এই নিশ্চিত ওপৰত আগন্তুক দিনতো আমি ৰাইজক সেৱা কৰি যাম। আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ যি নৰপী জনাৰ্দনসকল আছে তেওঁলোকে আচলতে ভাগ্যৱান, কাৰণ কিয় ইয়াতে ট্ৰিপল ইঞ্জিনৰ চৰকাৰ চলি আছে, অন্য ঠাইত আছে ডবল ইঞ্জিনৰ চৰকাৰ। গতিকে এপিনে হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ, এপিনে হৈছে আমাৰ অসমৰ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ, আৰু আনপিনে হৈছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ। তিনিখন চৰকাৰে যি আজি বিটিএডিৰ যি শান্তিৰ পৰিৱেশৰ লগতে উন্নয়নৰ যি গতি ত্বৰান্বিত কৰিছে, নিশ্চিত ওপৰত বিবেক ভোটেৰে আমি আগন্তুক দিনত কেইবিলাক ভোটতো আমি জয়লাভ কৰিম। চাবলৈ নিশ্চিত ওপৰত, কাৰণ কিয় এতিয়া সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে যিহেতু আমাৰ তিনিখন চৰকাৰে আমি কাম কৰিছোঁ, নিষ্ঠা সহকাৰে যি কাম বা সেৱা আগবঢ়াইছোঁ, গতিকে নিশ্চিত ওপৰত প্ৰতিগৰাকী বিবেকবান ভোটাৰে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় মোদী ডাঙৰীয়াকে হওক, ইউপিপিএলৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াকে হওক বা প্ৰমোদ বড়ো ডাঙৰীয়াকে হওক বা অসম গণ পৰিষদৰ আমাৰ অতুল বৰা ডাঙৰীয়াকে হওক, তেওঁলোকৰ সপক্ষে ভোট প্ৰদান কৰোঁ। গতিকে মইতো ভাবোঁ যে আমি 3 লাখ 4 লাখতকৈ অধিক ভোটে এই সমষ্টিটো আমি জয়লাভ কৰিম।